গাইছ ওয়েলকাম টু মাই চেনেল আমরা ভিডিওটো আৰম্ভ কৰোঁ তো গাইছ মানে অথনি দেৰি হ'ল কাৰণে ভিডিওটো এতিয়া আৰম্ভ কৰিব পাৰিছোঁ নহ'লে আগতে কৈছোঁচোন আজি আমি যাম তিনিচুকীয়া টিলিঙা মন্দিৰ সেইকাৰণে আপোনালোকক বাছখন দেখাইছোঁ আপোনাৰ ট্ৰেভেলাৰ হয় এখন পিছত মানুহ আহিবলৈ আছে আগতে আহি বহি আছোঁহি তো গাইছ যেতিয়া মানুহ আহিব যেতিয়া যাম তেতিয়া মানে অথনি ভিডিঅ' কৰা নহ'লে কাৰণ কি বুলি কয় বহুত মাথা চাথা খুৱাই গৈছিলে বহুত দূৰ আহিছোঁ যে এতিয়া ডিব্ৰুগড় থানাৰ মুখত মৰাণ আৰক্ষী থানাৰ মুখত আমি এতিয়া চাহ খাইছোঁ থানাখন আমাক দেখাইছোঁ হ'ব থানাখন পাই গ'লি এতিয়া আমি যাম এতিয়া আমাৰ চাকি তাকি নাই লোৱাৰ কাৰণে এতিয়া চাকি তাকি ল'ব এতিয়া যাম ইয়াত বহুত লোক হৈ আছে গাড়ী ধেৰ আহিছে গ'লো সেয়া মানুহ ধেৰ আছে দেখিছে ইয়াত চাওক এইটো বজাৰ লৈছোঁ ইয়াত আপোনালোকে দেখিছে বহুতো টিলিঙা ইয়াত আছে আৰু এফালেও বহুত টিলিঙা আপোনালোকে দেখিছে ইমান টিলিঙা ভৰ্তি হৈ আছে আপোনালোকে দেখিছে আপোনাৰ ইয়াৰ পৰা গৈ গোটেই তালৈকে আছে আপোনাৰ হৈ এতিয়া চাকি বন্তি জ্বলালংগে বলক সেইফালেও চাকি জ্বলাই আছে বলক ইয়াৰ পৰা এনেকুৱা আৰু এইফালে এনেকুৱা আপোনালোকে দেখিবলৈ পাইছে अरे मोब कहाँ है আপোনালোকে যদি ইয়াত আহে সকলো ঠাইতে বেছিভাগে টিলিঙা দেখিবলৈ পাব আৰু এতিয়া আমি ঘৰলৈ যাম বুলি ভাবিছোঁ আমি যে তিনিচুকীয়া টিলিঙা মন্দিৰৰ পৰা আহিছিলোঁ এতিয়া আমাৰ আমিতো কালিৰ পৰা ভাতে খোৱা নাই সেইকাৰণে আমি খানা চানা খাই ল'লোঁ এতিয়া কাষৰ আমাৰ ফিল্ড এখন যে তাতে আমি খাই ল'লোঁ এতিয়া খাই গৈ এতিয়া ঘৰলৈ যাম আৰু আপোনালোকক ফিল্ডখন দেখাইছোঁ বা মাহঁতে খাই আছে মোক খাই গ'ল কাৰণে উঠি আহিলোঁ তাত মানুহবোৰে খাই থকা আপোনালোকে দেখিছে আৰু এইটো ৰাস্তাটো আৰু এইফালে ট্ৰেইন অহা যোৱা কৰে এখন আমি অহা ট্ৰেভেলাৰখন উঠিয়ে যাওঁ আৰু তো গাইছ উঠি ল'লোঁ ট্ৰেভেলাৰত নিজৰ চিটত আহি গ'লোঁ এতিয়া ইয়াৰ পৰা চাই নাপাওঁ চবকে জগন্নাথ মন্দিৰত গৈ আছোঁ দেখাইছোঁ আপোনালোকে জগন্নাথ মন্দিৰ এণ্ট্ৰি এফালে কৰিব লাগিব নেকি কি মজাকৈ আছে গাইছ আপোনালোকে দেখিছে আমি জগন্নাথ মন্দিৰত আহিছোঁ জগন্নাথ মন্দিৰ যিমানকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বলক গৈ আছোঁ আমাৰ পঢ়ি লগাই আছে জয়দীপ দা কি ধুনীয়াকৈ বনাইছে আপোনালোকে দেখিছে পুৰা ফটো তুলিছা ইয়াত আপোনাৰ চাকি দিছে আৰু এই মূৰ্তিটো বহুত ধুনীয়া লাগিছে পিছত আপোনাৰ সৌফালে আছেগৈ ওপৰলৈ এইটো দান পাত্ৰ আৰু ইয়াত ফুল দিছে মানুহে ওপৰলৈ উঠিবলৈ উঠি গৈ আছোঁ এইবোৰ তলত যিবোৰ টাববোৰ যাইছে দেখিলে বহুত ধুনীয়া লাগিছে আৰু এই আপোনালোকৰ ওপৰৰ পৰা এনেকুৱা দেখি আমি যোনফালে শুনি গৈছিলোঁ সেয়া আৰু এইটো মন্দিৰটো বহুত ধুনীয়াকৈ হৈ আছে তাত পতাকা উৰাই থোৱা আছে ভগৱানৰ আমি এতিয়া সোমাম সেৱা কৰিম ইয়াত ফটো তুলিবলৈ আছে ফটো তুলিম জগন্নাথ মন্দিৰৰ সেইটো বহুত ধুনীয়া প্লেচ আছে দেখিবলৈ ওপৰৰ পৰা বহুত ধুনীয়া লাগিছে আৰু এইফালে মেইন মন্দিৰটো এইফালে ভিতৰলৈ সোমাই এতিয়া ভিতৰলৈ গৈছোঁ প্ৰথমতে এয়া মূৰ্তি আছে কৃষ্ণকৰ্মিতা আৰু এইফালে সোমাইছে এনেকৈ গৈ আৰু এইফালে এনেকৈ
মেইন মন্দিৰটো দেখাইছোঁ ৰ'ব মানে ফটো মাৰিম বুলি আহিছিলোঁ আৰু দৰ্জাখনো তাত জপাই থোৱা আছে আৰু তাত ফটো পূৰা নিখেট আছে মানে ভিডিঅ' কৰিব নোৱাৰিলে যে আপোনালোকক দেখাব নোৱাৰিলোঁ আমি কৃষ্ণকৈ গুচি আহিলোঁ কি কৰিব নিয়মে বান্ধি দিছে আৰু চ' গাইছ কৈছোঁ নহয় আপোনাৰ চাৰিওফালে এখন গোটেইখন জিলিকা লাইট আছে আৰু এতিয়া ইয়াত ফটো মাৰিম বুলি ভাবিছোঁ ফটোটো মাৰি লওঁ ৰ'ব আচ্ছা কৰিলোঁ এতিয়া যাওঁগৈ কৃষ্ণ কৰি লওঁ কৃষ্ণ বাই বাই তো গাইছ যাওঁগৈ এতিয়া